হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। মই বহুত দিন পিছত আৰু এটা ভিডিঅ' আপলোড কৰিম বুলি ভাবিছোঁ। আজি গৈ আছিলোঁ শুৱালকুছি স্থিত ধাৰেশ্বৰী টেম্পল, শিলগুৰি, শুৱালকুছিৰ কাষতে শিলগুৰি নামৰ ঠাইটোত। তো আমি এতিয়া গৈ আছিলোঁ আৰু মোৰ লগত গৈ আছে মোৰ লগৰ বিৰাট, লগতে কল্যাণ। ইয়াৰো এটা ইউটিউব চেনেল আছে। তো তোমাৰ ইউটিউব চেনেলটো কি আছে নামটো? খুলি লোৱা, এইটো খুলি লোৱা ন। তো ঠিক আছে, বলক আৰু ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু লগতে গোটেইখিনি দেখাব চেষ্টা কৰিম। আৰু গোটেই পাহাৰৰ ভিউটো কিছুমান মানে চাইছিলোঁ। তো আজি আমাক হিমাংশু স্পনচাৰ কৰি লৈ যায় আছে। হিমাংশু মানে আমাক স্পনচাৰ কৰিছে ৰাইডটো। ঠিকে আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক, গম পাব। ঠিক আছে, বলক। তো বৰ্তমান আমি আহি পালোঁ ইয়াতে। তো মন্দিৰৰ ওপৰত উঠি আছোঁ। তো ঠিক আছে, আৰু এই ওপৰৰ গছবিলাক চাওক, এই গছবিলাক চাওক, এই পাথৰ শিলবিলাক আছে। তো ঠিক আছে, বলক আৰু আগলৈও দেখাই থাকোঁ। তো সেইটো আমাৰ ব্লগাৰ গৈ আছোঁ, ৰাস্তাটো এনেকুৱা। এইটো বজৰংবলী বাবা, বজৰংবলী বাবা। চাগে পইচা খোজা কাৰোবাৰ কৰি আছে। এই যাওক, ভাগৰ লাগি গৈছে। এই ইয়াৰ পৰা কিছু অংশ দেখা পায় আৰু ওপৰত ভালকৈ দেখাই আছোঁ। ওপৰত মানুহ আছে। কি ক'লা? কি बोला हरियाणा है, इतना खेती है इधर पे, ऐसा में भी ऐसा होता है क्या भाई? डेवलपमेंट। তো যিটো কৈছিলোঁ পানী পৰি থকা চিৰিটো, সেইটো হ'ল এইটো মন্দিৰটো। এই শিৱ মন্দিৰ, শিৱলিংগ আছে ইয়াতে। আৰু লগতে এই চাওক, এইটো পানী পৰি থাকে এই ওপৰত মন্দিৰটো এনেকুৱাকৈ। তো পূৰা ধুনীয়াকৈ পানী পৰি আছে ইয়াতে। চাওক, এই ওপৰত পানী পৰি আছে, এইটো ওপৰৰ মন্দিৰটো সুন্দৰকৈ। এবাৰ যাবলৈ চেষ্টা কৰিম। লগৰজনে সুধিলোঁ, তোমালোকে যাবা নেকি? মেইন কথাটো হ'ল ইয়াতে ধুনীয়া উঠিব, যদি গা ধোৱা নাই গা ধুৱাই দিব। যদি গা ধুইছে তেতিয়াহ'লে পানী নপৰে। এইটো এবাৰ এই মন্দিৰটোত আহি চাব সকলোৱে। মন্দিৰটো বিৰাটেই ভাল লাগে। আৰু মেইন মন্দিৰটো এইটোৱে চাগে, আমি সঠিককৈ গম নাপাওঁ। কিন্তু এইটো চব পূৰা বহুত পিছল। আপোনাক অলপমান ওচৰৰ পৰা দেখাই দিওঁ চিৰিবিলাক, এইবিলাক পিছল, একদমেই পিছল, একদম পিছল ৰাস্তা হয়। আপুনি এবাৰ ধৰি লওক, এইটো কাষেৰে ধৰি যাবৰ কাৰণে লোহাৰ ৰদ লগাই দিছে যে নপৰে, আৰু তেনেকৈ একদম সাৱধানে যাব লাগিব। তো ঠিক আছে, আমি দুজন গৈ আছোঁ, কল্যাণ আৰু মই গৈ আছোঁ। তো ঠিক আছে, বলক এবাৰ আৰু ওপৰৰ পৰা মন্দিৰ এবাৰ দৰ্শন কৰি আহোঁ বাবা তাতে। তো শিৱ মন্দিৰ যিহেতু বাবা তাতে এবাৰ দৰ্শন কৰি আহোঁ, বলক এবাৰ আপোনাক সুন্দৰকৈ দেখাই দিওঁ। বলক আমি ৰাস্তাটো এতিয়া দেখাওঁ। আৰে বাবা, বহুত পিছল দেই, বহুত পিছল। সম্পূৰ্ণ গাত পানী পৰি আছে, একদম ধুনীয়াকৈ পূৰা পানী পৰি আছে একদম। চাবলৈ একদম পিছল দেই। এই চব উঠি আহিব লাগে, তেনেকৈ আহিব লাগে। এই চব পানী পৰি আছে, এইবোৰ পানী পৰি আছে বৰষুণৰ টোপাল নিচিনা সম্পূৰ্ণ। এই চব এইটো চব কেনেকুৱা চিৰি উঠিব লাগে, একদম বহুত পিছল হয়, বিৰাটেই পিছল। এইটো চাওক, চাওক একদম সৰু সৰু চিৰি, একদম সৰু সৰু, কিবাকৈ মানুহটো যাব পাৰে আৰু। এইটো চিৰি চাওক, এইটো চাওক, পৰিলোঁ। এইটো চাওক, পানী পৰি আছে, ওপৰৰ পৰা পানী পৰি আছে সম্পূৰ্ণ। এইটো চাওক, পানী কি ধুনীয়াকৈ পানী পৰি আছে। এইটো ভগৱানৰ এটা মাহাত্য ক'ব গ'লে। তো সম্পূৰ্ণ এইটো এয়া পানী। আমি এনেকৈ আহিছোঁ তলৰ পৰা। আছে উল্টাকৈ নামি আছে পূৰা একদম, কাৰণ চিৰিবিলাক বহুতেই সৰু, খুব বেছি সৰু। তো এইটো
চাওক ক'লে হয় তেনেকুৱা ধৰণৰ বিশ্বাস নহয়, ইমান সৰু সৰু চিৰি আৰু বিৰাটেই পিছল চিৰি, তেনেকৈ পানী পৰি আছে, পূৰা একদম এনেকৈ পানী পৰি আছে, চাই লওক পূৰা একদম ভিজি গ'লোঁ পূৰা একদম। এইটো চিৰিটো, এয়া মোৰ চিৰিটো পূৰা একদম গুহা টাইপ লাগে একদম, আৰু অন্ধকাৰ পূৰা একদম ওপৰৰ পৰা শিল চিল আছে, পূৰা পানী পৰি আছে একদম। তো ঠিক আছে, আৰু বাকীখিনি আপোনালোকক দেখাওঁ ইয়াৰ ওপৰত ধৰকচোন, ওপৰৰ পৰা যিটো ভিউটো হয় সেই ভিউটো সম্পূৰ্ণৰূপে দেখাওঁ আপোনালোকক। আৰু ঠিক আছে, লগতে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব ভিডিঅ'টো ভাল পালে, আৰু সম্পূৰ্ণৰূপে গোটেই বস্তুখিনি দেখা আছে এই মন্দিৰৰ। তো ঠিক আছে, ব'লক আৰু আগৰ ভিডিঅ'খিনি দেখাই দিওঁ। এইটো সম্পূৰ্ণ মন্দিৰটো এইখিনি চাই ধুনীয়াকৈ, এইটো এনেকুৱা। তো ইপিনেৰে কিছু এনেকৈ বহিব পাৰি, ইয়াতে এইটো বহিব পাৰি এনেকৈ। তো এইবিলাক পাথৰ চাথৰ আছে। তো এই কাষত ইপিনে ব্ৰহ্মপুত্ৰখন, এই সেইটো চাইডে ব্ৰহ্মপুত্ৰ, এইটো চাইডে ব্ৰহ্মপুত্ৰ আছে, এইটো চাইডে এইবিলাক সৰিয়হৰ খেতি, সম্পূৰ্ণ সৰিয়হৰ খেতি হয়। তো ওপৰৰ পৰা অলপ তলত দেখাই দিওঁ এবাৰ। এই চাওক, এই সেইটো ৰাস্তাটো, এইটো ৰাস্তাটো হয়, এইটো ৰাস্তাটো। তো আমি এইপিনে আহিছিলোঁ এনেকৈ, চিৰি আহিছিলে। তো আমি অলপমান ওপৰত আহি পালোঁ, সেই ওপৰত আহি কিনে এইটো ভিউটো চাওক, এই ভিউটো চাওক, এইটো ব্ৰহ্মপুত্ৰ এনেকৈ, এই ভিউটো চাওক। আৰু মেইনলি ভিউটোৰ লগতে এই শিলটো চাওক, বিশেষকৈ বিৰাট প্ৰকাণ্ড শিল এইটো, এই শিলটো চাওক। তলটো এইটো একদম। তো ইহঁতে আহিব খোজা নাছিলে, কিন্তু মই ফ'ৰ্চ কৰি লৈ গৈছিলোঁ। সিহঁতে অলপ দূৰ বেলেগ ঠাইত যাম বুলি ভাবিছিলে আচলতে, কিন্তু বহুত ফ'ৰ্চ কৰি লৈ গৈছিলোঁ। কিন্তু তোমাৰ কেনেকুৱা লাগিছে? খুব ধুনীয়া লাগিছে। হিমাংশুক একচুৱেলি থেংকছ ক'ব লাগে, এক্সপেক্ট কৰা নাছিলোঁ ইমান এটা ধুনীয়া জেগা হ'ব বুলি। তো আহি ইয়াত খুব ভাল লাগিলে, তাৰ কাৰণে থেংক ইউ। তো সেয়াই, আৰু তেনেকুৱা আৰু দেখাম। আৰু এইটো পূৰা একদম পূৰা মানে নেচাৰেল জেগা হয়, একদম নেচাৰেলৰ ওপৰত ঘূৰি পাহাৰৰ ওপৰত পূৰা মন্দিৰটো আপোনাক দেখালে, মন্দিৰটো কিমানেই পিছল আৰু কিমান পানী পৰি থাকে ওপৰৰ পৰা। তো এইটো চাওক, কিন্তু চাওক আপোনালোকে এটা চাওক, এই তলটো, এই তলৰ পৰা আমি ইমান ওপৰত উঠি আহিছে, সেইটো হ'ল ৰাস্তা, এইটো ৰাস্তা, এইটো হ'ল ৰাস্তা। ওপৰৰ পৰা কেনেকৈ পানীটো পৰিব চাওক, এইটো তলটো, এইটো তল আৰু এইটো ওপৰ। এই তাতে মন্দিৰটো আছে, এইখিনি ঠাইত মন্দিৰটো আছে, এইখিনি ঠাইত মন্দিৰটো আছে। তো মন্দিৰটো আপোনাৰ কেনেকৈ পানী দিব চাওক, এতিয়া কোনো ধৰণৰ বা পানী দিব লগা হেৰি নাই, পূৰা ট'টেলি পানীখিনি ওপৰৰ পৰা পৰি আছে সম্পূৰ্ণ। দিছে ঠিক আছে, এইটো আৰু তলৰ পৰা দেখাম মন্দিৰটো, ৰাস্তাৰ পৰা দেখাম প্ৰায় কিমান ঠাইলৈ আমি ওপৰলৈ আহিছিলোঁ, সেইটো আপোনাৰ গম পাই যাব। আৰু লগতে তলত গৈ কিনে আমি সম্পূৰ্ণ ভিডিঅ'টো সম্পূৰ্ণ পাহাৰখন দেখাব চেষ্টা কৰিম। আৰু এতিয়া অলপমান ফটো চটো মাৰোঁ, কাৰণ ঠাইটো বিৰাট ধুনীয়া, অলপমান ফটো চটো মাৰি লওঁ। আমাৰ এইটো তলতে আছে তাৰপিছত ঠিক আছে, আমি এতিয়া ইয়াৰ পৰা গোটেই এইপিনেদি গৈছিলোঁ, এইটো চাইডে গৈছিলোঁ। তো এইটো তলত মন্দিৰটো, এইটো তলত মন্দিৰটো, বকুল গছ এইডাল, বকুল গছৰ ভৰ্তি। লগতে এইটো মন্দিৰটো, এনে মেইন মন্দিৰ ইয়াতে নাম প্ৰসংগ হয় ইয়াতে। আৰু ইয়াতে আমি দেখোঁতে এইটো মন্দিৰত ভোগ দি আছিলে, কিন্তু সেইটো আমি গৈছিলোঁ ওপৰলৈকে, সেই ওপৰটো দেখাই আছোঁ। এইটো হ'ল মেইন গেটটো। দেখাই দি আছোঁ, আমি গৈছিলোঁ এই তালৈকে, এই তালৈকে। ঠিক আছে, এইটো মন্দিৰটো, আহক সকলোৱে ধুনীয়াকৈ চাওক। ভিডিঅ'টো সম্পূৰ্ণ দেখালোঁ আপোনালোকক, কিবা ভুল হ'ব পাৰে ক্ষমা কৰি দিব। আৰু লগতে প্লিজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে মানে কি কমেণ্টো মাৰি দিব। তো ঠিক আছে, তো আজিলৈ বিদায়। নেক্সট আৰু মই কোনটো ভিডিঅ' দিম। তো আজিলৈ বিদায়, ঠিক আছে, টিল এণ্ড টাটা, বাই বাই।